ओरैबायदि घटना जादों लोगोफोर दिनै जोंनि बिजनी चिरां डिस्ट्रिक्ट बिजनीनि साखाथियाव थानाय आबादिपारा होननाय गामियाव अलांगुरि एरियानिनो सासे जाथि होननाय मास्टारा खामानि मावनो होननानै लाबोनानै लास्टआव जिनाहारि खालामदों। जिनाहारि खालामबाय गथ'आ गोर्बोबथा जाबाय। गोर्बोबथा जानानै 8 मास ना 7 मास जाबायमोननो जन्म होबाय। गथ'खौ जन्म होनाय लोगो गथ'आ दुर्बलथा एथ' गथ' मोनसे 14 बोसोरल' रानिं जादोंनो दा थैबाय। दा थैनानै गामिनि मानसिफ्रा बोरै जाखो माखो हमनानै मोनबाय। दाना गथ'खौ 4 ना 5 थारिखआवनो फबदोंनो। दिनैसो बोखांफिनबायना दादों। दिनै गथ'खौ बोखांनानै हौवानि सायाव जाथि बर'नि सायाव स्टेटमेन्ट लालायनाय जादों। जाथिया गावहा फोरमायनाय बादिब्ला गाव नङा होनदों। DNA टेस्ट खालामलायनो थिनदों। नंगौ नङा उनावसो मोनसिगोन। DNA टेस्ट खालाममारोबा नंगौ नङा उनाव मोनसे खावलायनाय चेनेलाव गोदानै फैदोंब्ला साबस्क्राइब खालामनो दाबाव आरो नटिफिकेसनखौ अन खालामनांगौ। थ' बिदिबा नायलांदो भिडिअखौ माबोरै जामारदों। এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে এই ছোৱালীজনীয়ে যে মোৰ ঘৰৰ পৰা প্ৰায় 7-8 মাহ আগতে গুচি গৈছে। তাৰপিছত যিখিনি ছাত্ৰ সংগঠনে আশা ছাত্ৰ সংগঠনে মোৰ ওপৰত মানে যিখিনি কথা কৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। আৰু এই কৰ্মটোৰ লগত মানে কুকৰ্মটোৰ লগত মই কোনো ধৰণৰ জড়িত নহয়। ইয়াৰ কাৰণে যিসকল ব্যক্তিবিলাকে মানে মোৰ এগেইনষ্টত মানে এটা জনসমাজত মানে মোৰ মান সন্মান নষ্ট কৰাৰ কাৰণে তেওঁলোকে এই অভিযোগটো দিছে। ইয়াৰ কাৰণে মই এই ক্ষেত্ৰত মানে ৰিমিছ বাখিয়া নামৰ এজন ছাত্ৰ সংগঠনৰ ব্যক্তিয়ে মোৰ ঘৰলৈ আহিছিল আৰু আহি পেলাই তেখেতে এই যুৱতীগৰাকীৰ অলপ চিকিৎসাৰ বাবদ এখেতে মানে মানৱতাৰ স্বাৰ্থত মানে 2 লাখ মানে টকা এখেতে খুজিছিল আৰু এই টকা খোজাত মই 2 লাখ টকাটো তেওঁলোকৰ মানৱতাৰ স্বাৰ্থত দিয়া হৈছে। কিন্তু ইয়াৰ বাদেও ৰিমিছ বাখিয়াই আৰু তাৰ কিছু লোকবিলাকে কি কৰিছে তেওঁলোকৰ নিজাববীয়াকৈ আৰু 5 লাখ টকা মোক তাৰ ওপৰত থকা দাবী কৰিছিল, ব্লেকমেইলিং কৰিছিল। আৰু এই ক্ষেত্ৰত মই তেখেতৰ ডিমাণ্ডটো মই সম্পূৰ্ণ নৎসাত কৰাৰ কাৰণে তেওঁলোকে মোৰ ওপৰত মানে এই দোষটো জাপি দিয়াৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচিছে বুলি মই সম্পূৰ্ণভাৱে মোৰ বিশ্বাস আছে। যদি মই সম্পূৰ্ণ কিবা হয় তেনেহ'লে মোক DNA কৰিব পাৰে। তাৰ ক্ষেত্ৰত মোৰ কোনো ধৰণৰ ইয়াত মানে কিবা নাই, আপত্তি নাই। সেইখিনি আমি তো গম পাইছোঁ ছাৰ। আমাৰ ঘৰৰ ওচৰতে আমাৰ ভাবি আছে। ভাবিও অলপ মানে যাই পেলাই আমাক কৈলে হয়। আমি ঘৰৰ মানুহ একেলগে একে বংশৰ মানুহ কিবা একটা কথা ক'লে আমি একটা সাজেশন দিলোঁ হয়। সাজেশন আমাৰ দেৱা নাই। এখন 8 মাস হৈ গৈছে। তাক 8 মাসের ভিতৰত এতিয়াহে কথাটো বাহিৰ হৈছে জানাৰ সত্ত্বে। আগত ওলাইলে আমি একটা ব্যৱস্থা কৰিলোঁ হয়। তাৰে হয় না বেলেগৰ হয় তাক ট্ৰিটমেণ্ট কৰি আমি জিজ্ঞেস কৰিব পাৰিলোঁ হয়। আৰু মানে আমাক কৈলে হয় জাতি মাছের হয় বুলি জাতি মাছে আমি ধৰিব পাৰিলোঁ হয়। এখন এই যে 8 মাস হৈ গৈছে পেটটো ভৰ্তি হৈছে ওলাবার সময়হে এই যে জাতি মাছৰ দাম হৈছে। এইটো তো ভাল নহয় নহয়। ছোৱালী মানুহ অহংকা আছে। হয়তো ৰাতিও বেৰা পাৰে ছোৱালী মানুহ। ওচৰ চুবুৰীয়া গম পোৱা নাছিল ছাৰ। এনেকৈ হৈছে বুলি গম পোৱা নাছিল। জনোৱা নাই। গা দিয়া চেষ্টা কৰিছে মানে ভাবি আমাক কৈলে হয়তো 4-5 জন চাবাচত হৈ গৈছে। তাইতো জানিব লাগিল হয় যে আমাৰ ছোৱালী এনেকৈ হৈছে বুলিয়া, গৰ্ভৱতী হৈছে বুলিয়া, তাৰ ভৰিটো ফুলি আছে, তাৰ কিবা হৈ আছে অলপ জানিব লাগিল হয়। এইটো আমিও ক'ব নাপাৰিম ছাৰ। আমাৰ লগত কোনো কিবা নাই। এটা ছাত্ৰ সংগঠনৰ লগত আমাৰ লগত আলোচনা কৰা নাই। কোনদিন লৈ গৈছে মোটামুটি বৃষ্টিবাৰে বোলে চাবাটো মৰিছে বুলি আশাই মানে খবৰ দেৱাত মানে আশা খবৰ দিয়া শুকুৰবাৰে আহিয়া লৈ গৈছে 4টা বাজে না 4টা-5টা বজাত লৈ গৈছে আৰু আমি এইটো নাজানো। কিন্তু আমাক কাহো কোৱা নাই, ভাবিও কোৱা নাই যে এনেকৈ হৈছে বুলি কোৱা নাই। আশাই আহিয়া কৈছে কোৱা সত্ত্বেও আমি গম পাইছোঁ আৰু
নহ'লে গম নাপালোঁ আমি। জাঠিৰ ঘৰত আছিল আৰু কি ৰুৱাতি হিচাপে আৰু ইয়াত থাকিয়া ধৰক দুৰ্গা পূজা সময়ত আহি পাইছে, আহি পাইয়া আৰু কি ইয়াৰ ভিতৰত মোকে ধৰক আমি আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে, তথাপি আমি জানা নাছিল। তেতিয়া অলপ ডাঙৰ 8 মাস হৈ গম পালে, তেতিয়া আমাক হয় আমাৰ গাঁৱৰ মাজতে কোৱা হৈছে। ইয়াৰ মাজতে সোমাইছে আমাৰ পৰবিন্দী হিচাপে মানে ধৰক আমাৰ সংগঠন ইয়ে গম পাইছে, ইয়াৰ ট্ৰিটমেণ্ট দিছে। আমি দিয়াৰ আগতে গমেই পোৱা নাই, দিয়া নাই দিয়া নাই মানে উপলক্ষ মানে এনে সাধারণ হিসাবে আমি কেসত বুক লিখি আছি, এতিয়া আমি রেজিস্টার করা নাই। এইটো দেখা পালে মানে আমি জানি পাইছো মানে জাঠি মাষ্টারে হেৰি কৰিছে বোলে, ইয়াৰ ডক্টৰ প্ৰমাণটা আমাৰ ছাত্ৰ সন্তানে এইটো ধৰা পৰিছে। কিমান দিনৰ ঘটনা ছাত্ৰ সংগঠনে ইতিমধ্যে ইনিচিয়েটিভ লৈছে, তেওঁলোকৰ থানাত জনোৱা নাই? জনা নাই ছাৰ, মানে সিহঁতৰ হাতত আমি দিয়া নাই আৰু নিজে কি কৰিছে কি কৰা নাই এতিয়া গমেই পাওঁ। আপুনি গাঁওবুঢ়া হিচাপে ঘটনাটো কেতিয়া গম পাইছে? পোৱা নাই যে 8 মাস ভিতৰতে যে আমাৰ সংগঠন আহি মোক উঠাইছ, তাতে যাব লাগে জাঠি মাষ্টাৰৰ ওপৰত বুলিয়া কোৱা দিয়ে আমি গম পাই আৰু নহ'লে ইয়াত আগতে পোৱা যেতিয়া আছিল এই ইয়াৰ পৰা কৰবাৰ 4টা বজাত আমাৰ কিবা আশা বাইদেউ ওলাই আহিছে। কি নাম আছিল আছাৰ? আশাৰ নাম আছে এতিয়া মই রূপখিলা না কি এখানে আরে। তারপর ইয়াত লোয়াতে লয়া যোৱাত মানে কাজুকাত ফুৰাইছে, কাজুকৰ নোৱাৰিম বুলিয়া চৰকাত ফুৰাইছে। তাতে 3 দিন মান ৰখিছিল নাকি, ৰক্তৰ হেৰি টেম্পাৰ হিচাপে থাকিলে আৰু ইয়াৰ পাছতে সোমবাৰ 8টা ৰাতিত মৃত্যু, মঙ্গলবাৰে আহি পাল আৰু এইটো মই নাজানো ছাৰ, এইটো আমাৰ ছাত্ৰ সন্তানে জানিব। এতিয়া কি নাম ছাত্ৰ সংগঠন? আদিনা আঞ্চলিক সংগঠন আৰু